ৰেলখনৰ খিৰিকীৰ পৰা বাহিৰলৈ ওলাই অহা এজন ২৪ বছৰীয়া ল'ৰাই চিঞৰি উঠিল, দেউতা চাওক, গছবোৰ পিছফালে গৈ আছে। দেউতাকে হাঁহিলে আৰু ওচৰতে বহি থকা এহাল যুৱ দম্পতীয়ে ২৪ বছৰীয়া যুৱকজনৰ শিশুসুলভ আচৰণৰ প্ৰতি দয়াৰে চালে। হঠাতে ল'ৰাজনে পুনৰ ক'লে, দেউতা চাওক, টাৱাৰবোৰ আমাৰ সৈতে দৌৰি আছে। দম্পতীহালে প্ৰতিৰোধ কৰিব নোৱাৰিলে আৰু বৃদ্ধজনক ক'লে, আপুনি আপোনাৰ পুত্ৰক এজন ভাল চিকিৎসকৰ ওচৰলৈ কিয় নিনিয়ে? বৃদ্ধজনে তেতিয়া হাঁহি এটা মাৰি ক'লে, মই লৈ গৈছিলোঁ আৰু আমি এইমাত্ৰ চিকিৎসালয়ৰ পৰাই আহি আছোঁ। মোৰ ল'ৰা জন্মৰ পৰাই অন্ধ আছিল। তেওঁ প্ৰথম আজিহে চকুৰে দেখা পাইছে। পৃথিৱীৰ প্ৰতিজন ব্যক্তিৰ এটা কাহিনী আছে। আপুনি তেওঁৰ বিষয়ে একো নজনাকৈয়ে আগতেই একো বিচাৰ নকৰিব। সত্যই আপোনাক আচৰিত কৰিব পাৰে।